হেল্ল' গাইজ, কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকেও ভালে আছে। মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ গাহৰি মাংস একেবাৰে তেল নিদিয়াকৈ। এয়া ল'লোঁ গাহৰি মাংস, আলু দুটা কুটি থ'লোঁ, তাৰপিছত বিলাহী এটা আৰু দুটা পিঁয়াজ, আদা নহৰুৰ পেষ্ট, আৰু এয়া দেখিছে লাই পাত, একদম ধুনীয়া ফ্ৰেছ, একেবাৰে কিনি আনিছোঁ এতিয়া বজাৰৰ পৰা, একদম ফ্ৰেছ। এয়া দেখিছে কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীত ইয়াত একেবাৰে তেল দিয়া নাই, আলুখিনি প্ৰথমত ফ্ৰাই কৰি ল'লোঁ, সেয়া আপোনালোকক নেদেখালোঁ। এয়া দেখিছে অকণো তেল দিয়া নাই, খালি অকণমান থাকি গৈছে আলু ফ্ৰাই কৰাখিনি। এয়া দেখিছে গাহৰি মাংস নিমখ দিয়াকেই ধুই পেলাই এতিয়া ভাজি লৈছোঁ। প্ৰথমত নিমখ হালধি একোকেই নিদিওঁ, ভাজি প্ৰথমত তেল উলিয়াই দিম। তো 10 মিনিটৰ কাৰণে আমি ঢাকন দি থ'ম, যাতে তেলখিনি উলিয়াবলৈ গাহৰি মাংসৰ। এতিয়া দেখিছে 10 মিনিটমান হ'ল, গাহৰি মাংসখিনি চাওক কিমান ধুনীয়াকৈ তেল ওলালে। চাওক ইমান ধুনীয়াকৈ ৰঙচুৱাও হ'ল, তেল ওলালে, অকণো তেল দিয়া নাই। এই গাহৰি মাংসৰ পৰাই ধুনীয়াকৈ তেল ওলাই গৈছে। এয়া দেখিছে ইমান ধুনীয়াকৈ, এয়া দেখিছে নিমখ হালধি মই একোকে দিয়া নাই, হ'লেও ইমান ধুনীয়াকৈ ৰঙা হৈ গৈছে মাংসখিনি, ৰঙা হৈ আছে দেখিছেনে ইমান ধুনীয়াকৈ। তো দুটা আলু যে আমি ফ্ৰাই কৰি থ'লোঁ, এতিয়া তাত এড কৰি মাংসখিনিত এড কৰি ধুনীয়াকৈ ভাজি লওঁ, যাতে তেলখিনি মাংসৰ তেলখিনি যাতে আলুখিনিতেও সোমায়। ইয়াৰ পিছত দিম এটা বিলাহী যে কুটি থৈছিলোঁ এইটো, তাৰপিছত দুটা পিঁয়াজ যে কুটি থৈছোঁ, এতিয়া ইয়াত এড কৰিম। এতিয়া ভাজি থাকিম, ভাজি বিলাহী আৰু পিঁয়াজখিনি অকণ গলাৰ বাবে অলপ দেৰি ঢাকন দি থ'ম। তাৰপিছত এতিয়া আমি লাইপাতখিনি এড কৰিম। বিলাহীখিনি সিজিলে লাইপাতখিনি এতিয়া আমি এড কৰিম। লাইপাতখিনি এড কৰিলোঁ, এড কৰাৰ পিছত 5 মিনিটৰ কাৰণে ঢাকন দি থ'ম, যাতে লাইপাতখিনি গলি যাওক। লাইপাতখিনি এনেও গলিয়ে যায় জল্দিকৈ। এয়া দেখিছে কিমান ধুনীয়াকৈ লাইপাতখিনি গলিলে। তাৰপিছত নিমখ হালধি আৰু মছলা, আদা নহৰুৰ পেষ্ট আৰু দুটা জলকীয়া, আপোনালোকে জলকীয়া দিব পাৰে যিমানখিনি খায়, আমি ইমান নাখাওঁ সেইকাৰণে অকণমানে দিছোঁ। এয়া দেখিছে গাহৰি মাংস ইমান ধুনীয়াকৈ সিজি গ'ল, দেখিছেনে? মুখত দিয়াৰ পাছতে টেষ্টি। আলুখিনিতো মই প্ৰথমতে ভাজি ল'লোঁ, সেইকাৰণে ধুনীয়াকৈ সিজিলে। চাওক ধুনীয়াকৈ সিজিলে, লাইপাতখিনিও গলি গ'ল, বিলাহী দেখিছে। তো আদা নহৰুবিলাক সদায় মানে 80% সিজাৰ পিছত গাহৰি মাংসত আদা নহৰুবোৰ দিব লাগে, তেতিয়া গোন্ধটো ধুনীয়া আহে। এতিয়া 5 মিনিটৰ কাৰণে আমি ঢাকি থ'ম। চাওক অকণো মই তেলো দিয়া নাই, ইয়াত পানীও মই ব্যৱহাৰ কৰা নাই, ইমান ধুনীয়াকৈ ইয়াত দেখিছেনে কিমান তেল ওলালে। ইয়াত আমি মান ধনিয়া দি দিছোঁ দুডাল, যাতে গোন্ধটো ধুনীয়া আহিবলৈ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।